Hi everyone, good evening. প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ যিহেতু আজি মাঘৰ উৰুকা হয় আৰু যিহেতু আজি ভোজ খোৱা হ'ব সেইকাৰণে আমাৰ মানে মই য'ত থাকোঁ মই শিৱসাগৰৰ হালৱাটিঙত থাকোঁ নাগালেণ্ড গেটৰ ওচৰত আৰু আমাৰ ইয়াতে বিহু পতাৰ হেৰিটো অকণমান বেলেগ ধৰণৰ এইটো কাৰণে আমাৰ ইয়াত নামঘৰ এটাই আছে হালৱাটিংখনত সাৰ্বজনীন নামঘৰ হিচাপে সেইটো নামঘৰ চলোৱা হয় আৰু তাতে আজি যিহেতু মাঘৰ বিহু ভোজ খোৱা হ'ব তো কেনেকৈ কি হয় তাকে অকণমান দেখাম হালৱাটিঙত কেনেকৈ পাতে আহক চাওঁ আমাৰ নামঘৰ হালৱাটিঙৰ নামঘৰ আৰু আমাৰ বিহুৰ যোগাৰ ভোজৰ যোগাৰ সেয়া ইয়াত বহি জুই ফুৱাই আছে পচলা কাটি আছে সেইফালে ল'ৰাবোৰে গান লগাই উৎপাত কৰি আছে এয়াই আমাৰ বিহু আৰু হালৱাটিঙৰ আমাৰ বিহুবোৰ চেপেলাই হৈ গ'ল এতিয়া খাবলৈ লোৱা হৈছে চব্জি আছে বন্ধাকবি তেনেকৈ আৰু ভোগালীৰ ভোজ খাই আছে দিয়াই আৰু মই হৈ গ'লোঁ কি ভকতৰ মাৰ লগত মই ভকতৰ লগতে আৰু প্ৰথমতে খাই দিলোঁ এইফালে ভকতে খাই গ'ল জুই সেকি আছে ল'ৰাকেইটাই হেৰি কৈছে দেই মেজি সাজিছে চাওঁগৈ আমাৰ একচুৱেলি গধূলি মেজি সজা হয় আৰু এইবাৰ বহুত সৰুকৈ হেৰি কৰিছোঁ কাৰণ বেছি হেৰি কৰি থাকিবলৈ মানুহ নাই ল'ৰাবোৰ চব নিজৰ কামত ব্যস্ত ইয়াত ভকত তেনেকৈ নাই সেইকাৰণে দেউতা আৰু বৰ্তাই মিলি হেৰি কৰি আছে মেজি জ্বলাওঁতে বৰ্তাই গোঁসা থপনাত চাকি দিলে আৰু দেউতাই এইফালে মেজি জ্বলালে এতিয়া লাহে গোট খাবহে আমাৰ এনেকৈ বিহু পতা হয় এতিয়া মেজি জ্বলি আছে আদায় হৈছেগৈ আৰু ইফালে বৰ্তা চাহ খাইছে মই সেই কামতে লাগি আছোঁ আৰু চাহ তাহ দিয়া মেলা আমাৰ তেনেই কম ইয়াত অসমীয়া মানুহ বুলিবলৈ মিক্স আহিব আৰু তেনেকৈ এজন দুজন এটাই প্ৰসাদ বিতৰণ দি আছে এতিয়া চবে নিজৰ কামত ব্যস্ত আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যিহেতু হালৱাটিঙৰ মই মেজি জ্বলোৱাৰ পৰা প্ৰসাদ বিতৰণিলৈকে সকলোবোৰ দিছোঁৱেই আৰু এতিয়া বৰ্তমান সময়ত সকলো ঘৰলৈ গ'ল আৰু মই মানে মোৰ ইয়াত থকা ঠাই হালৱাটিং শিৱসাগৰ হালৱাটিঙত আমি থাকোঁ আৰু আমাৰ ইয়াত নামঘৰ আছে সাৰ্বজনীন নামঘৰ সেই নামঘৰত বিহু পালন কৰা হৈ গ'ল এতিয়া বৰ্তমান সময়ত যিহেতু আমাৰ আৰু এখন সমাজ আছে আৰু এটা নামঘৰ আছে এতিয়া তালৈ যাবলৈ মই ওলাওঁগৈ আৰু ভিডিঅ'টো মই ইমানতে সামৰিছোঁ তাত কাৰণ অকল শৰাই দিব তো শৰাই দিয়া তালৈ যাম আৰু গধূলিলৈ নিজৰ ঘৰতে অকণমানকৈ হেৰি কৰা হৈছে বিহু বুলি তো কামো বহুত আছে সেইকাৰণে আকৌ ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৱে ভালকৈ থাকক আকৌ লগ পাম পিছত বেলেগ এটা কাৰণত বেলেগ এখন ঠাইত আজিলৈ ইমানতে সামৰিছোঁ